কলৈ ওলাইছে জানো চোৱাচোন ক'ত যা তুমি বাৰ্থডে বুলি অলপ বজাৰ কৰিবলৈ যাওঁ আজি ৰাতিকে মানে ক'ত খানা আছে ন পাৰ্টি আছে মানে আজি আমাৰ তাকে ওলাইছোঁ আৰু চাই থাকিব দেই আমাৰ ভিডিঅ'টো কি খবৰ আপোনালোকৰ আজি অলপ ওলাই গৈছোঁ এইফালে মইনা আৰু মই অলপ বজাৰ আছে কৰিবলৈ বজাৰ কৰোঁগৈ বুলি ওলাই গৈছোঁ কিবা ক'বা হে ক'ত গৈ আছা চাই থাকিব ভিডিঅ'টো শেষলৈকে বজাৰ কৰিবলৈ আহিছিলোঁ যিহে মানে অৱস্থা বেয়া হৈছে এই ডাঙৰ বেগ মইনা এইফালে ল'বলৈ পৰাই নাই ৰাস্তাতে অলপমান বহি লৈছোঁ আৰু নোৱাৰিছোঁগৈ ৰুম নাপাইছোঁগৈ ভাগৰত ৰুম গৈ পাই দেখুৱাম বাৰু কি বজাৰ কৰিলোঁ বজাৰ কৰিব আহিছিলোঁ মানে বেগটো বহুত গধুৰ হৈছে দেই ৰুমলৈ মানে ধৰ নিব পৰা নাই ধৰ গাড়ী নাযায় ন লগৰজনক মাতিছে তাৰপিছত মই ক'লোঁ মই লগৰজন আহিব তেতিয়া মই গৈ থাকোঁ তেতিয়া নালাগে ৰৈ থাক বুলি ক'লে এতিয়া লগৰজন আহিলেতো মোক কৈছে গৈ থাক তই বোলে গৈ থাক এতিয়া বাইকত যাব মানে এনেকুৱা মানে মোক খেদাইছে এতিয়া এনা কৰিলা ন এনা কৰিলা লগৰ পালে যে মই এতিয়া মই খোজকাঢ়ি যাব লাগিব আৰু এয়া বেগ ধৰি কষ্ট কৰিবই লাগিব আৰু ইমানখিনি এনেই পাৰ্টি হ'ব নেকি আৰু আগত পাই আহিও ৰখি আছে তুমি গৈ থাকিব লাগিছিলে আকৌ কেলৈ ৰৈ আছা ৰুমৰ পৰা লগতে ওলালোঁ লগতে সোমাম বুলি নেকি অথনিচোন পালাহি তুমি এতিয়া মই ধৰি দিওঁ দিয়া মই ধৰোঁ দিয়া সেয়া আগত পায়ো ৰুমলৈ যোৱা নাই ৰৈ আছে লগতে পাৰিছানে ধৰি দিব লাগিব নেকি মই নোৱাৰোঁ ইমান গধুৰ হয় ৰুম পালোহি পোনে ৰুম পাইছোঁ এতিয়া কি বজাৰ কৰি আনিলোঁ বজাৰৰ পৰা দেখাম আপোনালোকক ৰ'ব এইটো আনিছে এটা হাতৰ কাৰণে এইটো নানিলেতো আৰু নহ'বই কাৰণে ফাৰ্ষ্ট মানে আৰু এইটো লৈছে ভাঙিব গ্লাছ পাই নাই নাপায় দেখোন গ্লাছ ভালেই হৈছে আৰু এইবিলাক আনিছোঁ চাহ খাবলৈ মিঠাই ওচৰৰ এইবিলাক মিঠাই তাৰপিছত এইবিলাক আৰু ডিছপ'জেবল হেৰি আনিছোঁ এইবিলাক আনিছোঁ কিবা তিতা নেকি কি কৰিছে মাংস পানী হাতখন ধুই যা এইবিলাক চাহ খাবলৈ গাখীৰ তাৰপিছত মছলা তেল গোটেই আচাৰ গোটেইখিনি আছে আৰু দেই আলু এইখিনি আলু আনিছোঁ নেমু ডাঙৰকৈ বাছি ল'লোঁ এইখিনিতো কেলে এনেকৈ এক্সট্ৰাকৈ মছলা লাগিলে শুকান জলকীয়া এইখিনি ধনিয়া চনিয়া কেইটা লগাই আনিছে মোবাইল ভিডিঅ' কৰাত গৈছে নেকি ভাবোঁ ভিডিঅ' কেমেৰামেনো ভাল মই কোনো হেল্পেই কৰি নিদিয়ে ভিডিঅ' এটা কৰিব দিলেও ভিডিঅ' কৰি নিদিয়ে আধা লাগিব ন ইমানখিনি কৰিলোঁ যদি ঠিক আনিছোঁ নেদেখা আপোনালোকক ধনিয়া বেয়া হৈ গৈছে গৰমত এইবিলাক গুটি আলু আনি সৰু আলু আদা নহৈছে বেগটো ধৰিব দেখা মাংসখিনি গোটেই দুটা মাংসখিনি নিদিলা নেকি দিছোঁ এতিয়া পানীটো ওলাইছে না এইখিনি এনেকৈ দেখাই আমাৰ গৰম এইখিনি চালাডৰ কাৰণে য়েছ বেগটো ভিডিঅ'কৈ লগালক আৰু সোমাই আছে কি আছে মাছ আছে এইখিনি এটা মাছ আছে এটা মাংস আছে আৰু নুলিয়াওঁ মই এইখিনি গোটেই মোৰ হাতত অৱস্থা বেয়া হৈ গ'ল মাংস লাগিলে এইবিলাক মানে খাবলৈ ভাল পাওঁ ধোৱা মেলা এইবিলাক এতিয়া কেক কটা পৰ্ব ষ্টাৰ্ট হৈছে আৰু কেক কেইটা দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকৰ এটা কেক মইনাই দিছিল আৰু এটা কেক মোৰ ভণ্টি দুজনীয়ে দিছিল ছাৰপ্ৰাইজ হিচাপে মোৰ বাৰ্থডেত সকলোৱে ইমান ধুনীয়াকৈ সহযোগ কৰাৰ বাবে আৰু সকলোৱে ইমান ধুনীয়াকৈ উইচ কৰাৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ এতিয়া চলিছে ফটো মৰা পৰ্ব ৰ'ব পাহৰিছিলোঁৱেই আপোনালোকে ভাবিছে চাগে দুটা কেকৰ পৰা তিনিটা কেনেকৈ হ'ল এই আমাৰ ৰুমৰ কাষৰে বৌগৰাকীও বাৰ্থডে একেদিনাখনে গতিকে বৌৰ বাৰ্থডে সৰু সুৰাকৈ এনেকৈ আৰু বাৰ্থডেত অকল কেক কাটিলেতো নহ'ব খানা মেইন সেইকাৰণে এইফালে আকৌ বাহিৰত খানা ৰেডি কৰি থকা হৈছে এইফালে দাদাই আলু ভাজি আছে দালি বহাই থৈছে দাদাই লাগি গৈছে আৰু ধুনীয়াকৈ টেষ্টি টেষ্টি খানা বনোৱা আমি গ'লে গৈ স্মৃতি থাকিব বুলি ৰাখি থৈছোঁ আৰু না এইফালে বাৰ্থডে স্পেচিয়েল মাছ ফ্ৰাই তাৰপাছত আছে দালি আৰু আছে চব্জি আকৌ এইফালে আছে মাছৰ পেটটো আৰু এইফালে আছে চিকেন মই চালাড কাটি আছোঁ নেকি কিহৰ কাৰণে আজি পাৰ্টি আছে পাৰ্টি পাৰ্টি বাৰ্থডে পাৰ্টি
বাৰ্থডে পাৰ্টি দিয়া খোৱাৰ পৰা এই ভিডিঅ'টো সামৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো 12 অক্টোবৰ দিনাখনৰে আছিল, কিন্তু এডিট কৰাৰ এলাহতে আপলোড কৰা হোৱা নাছিল। বাই বাই।